নমস্কাৰ বন্ধু বান্ধৱীসকলকে আপোনালোকে আজি চাই আছে মোৰ ইউটিউব চেনেল দেৱ এছামিজ টেগ ইয়াত মই মোবাইলৰ বিষয়ে মই এছামিজতে আপোনালোকক বুজাম আপোনালোকে নিশ্চয় জানে যে এণ্ড্ৰইড মোবাইল চলাবৰ কাৰণে প্ৰথমে আমাক এটা ইমেইল একাউণ্ট প্ৰয়োজন হয় কেনেকৈ ইমেইল একাউণ্ট ক্ৰিয়েট কৰে মই আজি আপোনালোকক নতুন পদ্ধতিৰে মই আজি আপোনালোকক দেখুৱাম বন্ধু বান্ধৱীসকল আপোনালোকে ফলো নকৰাকৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লগতে সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ বন্ধু বান্ধৱীসকলে যদি আপোনালোকে নিশ্চয় মোৰ চেনেলটো প্ৰথমবাৰৰ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি অপেন কৰিব লাগিব ইয়াত ইমেইল নিশ্চয় দেখিছা জিমেইল এইটো ইয়াত ক্লিক কৰি ল'ব তাৰপিছত এতিয়া লোডিং হৈ আছে ইয়াত লোডিং হৈ আছে নিশ্চয় আপোনালোকে দেখিছা যে ৰাইট সাইডৰ ইয়াত লগটো ইয়াত ক্লিক কৰি ল'ব তাৰপিছত তললৈ যাব ইয়াত আপোনাৰ যিকেইটা ইমেইল আছে ইয়াত দেখুৱাইছে আপুনি যদি নতুন ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে আপুনি তললৈ যাই এতিয়া চাব এড আনাডাৰ একাউণ্ট ইয়াত ক্লিক কৰি ল'ব তাৰপিছত দেখা পাইছে আপোনালোকৰ ওপৰত নিশ্চয় গুগল তাত ক্লিক কৰি ল'ব ইয়াত লোডিং হৈ আছে এতিয়া লগটো খুলি ল'ব লাগিব এতিয়া ইয়াত ওলাইছে সাইন ইন ইউজ ইউৰ গুগল একাউণ্ট ইয়াতো আপোনাৰ নাই তেতিয়াহ'লে আপুনি যাব লাগিব এতিয়া লেফ্ট ছাইডত তলত ক্ৰিয়েট একাউণ্ট ইয়াত ক্লিক কৰি ল'ব ফৰ মাই চেল্ফ ইয়াত ক্লিক কৰি ল'ব তাৰপিছত ইয়াত প্ৰথমে নামটো দি ল'বা মই দি দিছোঁ তাৰপিছত নেক্সটত ক্লিক কৰি ল'ব তাৰপিছত ইয়াত ডেটটো দি ল'ব ইয়াত আপোনাৰ বছৰটো দি দিব তাৰপিছত জেণ্ডাৰ ক্লিক কৰিব মেল নে ফিমেল এতিয়া নেক্সটত ক্লিক কৰি ল'ব তাৰপিছত ইয়াত চ'জ ইউৰ জিমেইল এড্ৰেছ ইয়াতে ওলাইছে দুটা এতিয়া যদি এখন ইমেইল এড্ৰেছ যদি নতুনকৈ ক্ৰিয়েট কৰিব বিচাৰে তেন্তে তলত দিব পাৰিব ইয়াত ক্লিক কৰি ল'ব পাৰিব এতিয়া আপুনি ইয়াত ক্ৰিয়েট কৰিব পাৰিব মই ইয়াত দিছোঁ দেৱ এছামিজ টেগ 123@gmail.com নেক্সটত ক্লিক কৰি ল'ব তাৰপিছত ইয়াত ষ্ট্ৰং পাছৱৰ্ড এটা দি ল'ব ইয়াত পাছৱৰ্ডটো দি ল'ব তাৰপিছত নেক্সটত ক্লিক কৰি ল'ব তাৰপিছত ইয়াত আপোনাৰ ফোন নম্বৰ এতিয়া ইয়েছ ইয়াত আৰু চবটো চোৱা দৰকাৰ নাই স্কিপ কৰিলে কৰিব পাৰে ইয়েছ আই এম ইনটো দিলেও হৈ যাব ইয়াত দি দিলে হৈ যাব তাৰপিছত মোৰ ৰিভিউ একাউণ্ট ইনফো ইয়াত ৰিভিউ হৈ গ'ল এতিয়া নেক্সটত ক্লিক কৰি ল'ব পাৰিব এতিয়া মোৰ হ'ল ৰেডি হৈ গ'ল এতিয়া আই এগ্ৰিত ক্লিক কৰি ল'ব পাৰিব লোডিং হৈ আছে এতিয়া হ'ল ৰেডি মোৰ এতিয়া চাব পাৰিব এতিয়া ইয়াৰ লগত ক্লিক কৰিলে ওলাই যাবগৈ ইয়াত নিশ্চয় দেখিছে আপোনালোকে নিশ্চয় তলত দেৱ এছামিজ টেগ 123@gmail.com বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই অলপ সহায় হ'ল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি ইমানতে সমাপ্ত কৰিছোঁ